ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে ৰঙিয়া নিৰ্বাচন জিলাৰ অন্তৰ্গত ৫৬ নম্বৰ কমলপুৰ বিধানসভা সমষ্টি আৰু ৫৭ নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিত যোৱা ১ ছেপ্টেম্বৰৰ পৰা ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। এই সন্দৰ্ভত আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখন প্ৰশিক্ষণ সভা অনুষ্ঠিত হয়। জিলা নিৰ্বাচন বিষয়া তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ সঞ্চালনাত অনুষ্ঠিত সভাত মহকুমাধিপতি বৰদলৈয়ে ভাৰতৰ নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ বিষয়ে বক্তব্য দাঙি ধৰে। ইয়াৰ পিছতে মহকুমা নিৰ্বাচনী বিষয়া ৰিপনজ্যোতি নাথে অহা ১৫ অক্টোবৰলৈ চলিবলগীয়া ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী সন্দৰ্ভত ভোটাৰসকলে ভোটৰ হেল্পলাইন মোবাইল এপছ NVSP পৰ্টেল আৰু প্ৰশাসনে স্থাপন কৰা ভোটাৰ সহায়তা কেন্দ্ৰৰ জৰিয়তে ভোটাৰ তালিকা পৰীক্ষণ কৰি তথ্যৰ শুদ্ধতা নিৰূপণ কৰাৰ ওপৰত বিতংভাৱে আলোচনা কৰে। ইয়াৰ উপৰি ভোটাৰ তালিকাত নাগৰিকসকলে তেওঁলোকৰ নামৰ সন্ধান, নাগৰিকসকলে তেওঁলোকৰ নামৰ প্ৰয়োজনীয় শুধৰণি কাৰ্য সম্পাদন, তেওঁলোকৰ আবেদনৰ স্থিতি পৰীক্ষা, নিজৰ বুথৰ বিষয়ে জানিব পৰা আদিৰ ওপৰত সভাত বিস্তৃতভাৱে তথ্যচিত্ৰ যোগেদি বুজাই দিয়ে। NVSP পৰ্টেলৰ জৰিয়তে নাগৰিকে নিজে নিজৰ ভোটাৰ পৰিচয় পত্ৰ লাভ কৰিব, নাম অন্তৰ্ভুক্তিৰ অনলাইন পঞ্জীয়ন কৰিব পাৰিব তথা যিকোনো সংশোধনীৰ বাবে অনলাইন ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকৰ ভোটদান সম্বন্ধীয় সকলো তথ্য লাভ কৰিব পাৰিব বুলিও কয় মহকুমা নিৰ্বাচনী নাথে। আজিৰ ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচীৰ সভাত অংশগ্ৰহণ কৰি ৰঙিয়া সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন প্ৰাধিকাৰী তথা ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া এমিলি বৰুৱা, কমলপুৰৰ ৰাজহ চক্ৰ বিষয়া তথা কমলপুৰ সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন প্ৰাধিকাৰী ডাক্তৰ বেদাংগ তালুকদাৰ, মহকুমাৰ সহকাৰী আয়ুক্ত জয়ন্ত দাস, চম্পক ডেকা, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, নিৰ্বাচনী বিভাগৰ কনিষ্ঠ সহায়ক জাকিৰ হুছেইন, পূৰ্বী কলিতা, পৰ্যবেক্ষকসকল আৰু কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে। ৰঙিয়াৰ পৰা পৰেদ আলী আহমেদ, ফাৰ্ষ্ট নিউজ ৰিপৰ্ট।